তো হেল্ল' ষ্টুডেণ্ট, আজি তোমালোকে জানিব পাৰিবা যে আজি স্কুল বন্ধ হয় নে নহয়, আৰু যদি বন্ধ হয় কিমান দিনলৈ থাকিব, আৰু তোমালোকৰ পূজাৰ আগত দুৰ্গা পূজাৰ আগত তোমালোকৰ ক্লাছ কৰিব লাগিব না নাই, আৰু তোমালোকৰ হাফ ইয়াৰলি পৰীক্ষা কিমান তাৰিখৰ পৰা অনুষ্ঠিত হ'ব। যিসকলৰ হাফ ইয়াৰলি এক্সাম আছিল তেওঁলোকৰ হাফ ইয়াৰলি এক্সাম কিমান তাৰিখৰ পৰা অনুষ্ঠিত হ'ব, এইখিনি সকলো তথ্য তোমালোকে জানিব পাৰিবা। আজি হ'ল 22 ছেপ্টেম্বৰ, আৰু আজি তোমালোকৰ স্কুল আৰু কলেজ দুয়োটাই বন্ধ হয়, আৰু 23 ছেপ্টেম্বৰতো থাকিব। 24 ছেপ্টেম্বৰৰ পৰা সকলো বেচৰকাৰী আৰু চৰকাৰী অনুষ্ঠান খোলা থাকিব। 24 ছেপ্টেম্বৰৰ পৰা সকলো স্কুল আৰু কলেজত সম্পূৰ্ণৰূপে ক্লাছ চলিব, আৰু যিসকলৰ হাফ ইয়াৰলি এক্সাম আছিল তেওঁলোকৰ এতিয়ালৈকে কোনো সময়সূচী নিৰ্ধাৰিত কৰা হোৱা নাই। তোমালোকে শীঘ্ৰেই আপডেটখিনি পাই যাবা। তোমালোকৰ হাফ ইয়াৰলি এক্সাম কেতিয়া হ'ব সেইখিনি কথা তোমালোকে সম্পূৰ্ণভাৱে জানিব পাৰিবা। আৰু দুৰ্গা পূজাৰ আগতে তোমালোকৰ ক্লাছ হ'ব। এতিয়ালৈকে তোমালোকৰ নতুন তাৰিখ হাফ ইয়াৰলি পৰীক্ষা যিসকলৰ আছিল তেওঁলোকৰ এতিয়ালৈকে কোনো নতুন তাৰিখ আপডেট হোৱা নাই, ডিক্লেয়াৰ কৰা নাই। তো থেংক ইউ, কিপ ৱাচিং মাই ভিডিঅ'। এইখিনি আছিল ভিডিঅ'।